ধৰ্ষণ হত্যা ধেই ভাল নালাগে দে আৰু এইবিলাক শব্দ শুনিবলৈ। হয়, যোৱা কেইটামান বছৰ আগতে দেশ কঁপোৱাই যোৱা দিল্লীৰ সেই নিৰ্ভয়া কাণ্ডৰ দ্বিতীয়বাৰৰ বাবে যেন পুনৰাবৃত্তি হ'ল এইবেলি ঘটনাটো আমাৰ অসমৰ হাইলাকান্দি জিলাত সংঘটিত হৈছিল। হয়, যোৱা 1 আগষ্ট তাৰিখে হাইলাকান্দি জিলাত এনেধৰণৰ এক জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত হ'ল। যোৱা কেইটামান মাহ আগতে নলবাৰীৰ সেই মাধুৰ্য বৰ্মন আৰু মৃদুমতৰ হত্যাকাণ্ড, যি হত্যাকাণ্ডৰ অভিযুক্ত আছিল ৰ'জ আলী, পৰৱৰ্তী সময়ত ৰ'জ আলীক আৰক্ষীৰ হাতত ইনকাউণ্টাৰ হয়। সেই ঘটনাটো চাগে আমি অসমবাসী এতিয়ালৈকে পাহৰাই নাই। কি জঘন্য হত্যাকাণ্ড আছিল সেইদিনাৰ সেই ঘটনাটো। কিন্তু যোৱা 1 আগষ্ট তাৰিখে তাতকৈ বেছি জঘন্য আন এটা হত্যাকাণ্ড, ধৰ্ষণ সংঘটিত হ'ল হাইলাকান্দি জিলাত। ঘটনাটো এনেকুৱা ধৰণৰ আছিল, এজন 14-15 বছৰীয়া নাবালিকা ছোৱালী 5জন পাখণ্ড মিলাই প্ৰথম অৱস্থাত ধৰ্ষণ কৰে আৰু পৰৱৰ্তী সময়ত বহুত বেয়াকৈ, বহুত নিৰ্মমভাৱে হত্যা কৰিছিল। পৰৱৰ্তী সময়ত অভিযুক্ত কেইজনে আৰক্ষীক স্বীকাৰোক্তি দিয়া মতে সেই দুৰ্ভগীয়া কিশোৰীজনী বোলে 2জন ল'ৰাৰ লগত প্ৰেমৰ সম্পৰ্কৰে জড়িত হৈ আছিল। পৰৱৰ্তী সময়ত সেই কথাবিলাক ওলাই পৰাৰ পিছত এই অভিযুক্ত ল'ৰা 5জন মিলাই কিনে ছোৱালীজনীৰ ওপৰত এনেকুৱা বৰ্বৰ অত্যাচাৰ কৰিছিল। এইখিনিতে মন কৰিবলগীয়া কথা যে এই ঘটনাটোৰ মূল যিজন ভিক্টিম অৰ্থাৎ সেই ছোৱালীজনী, সেইজন কিন্তু আৰু এইখন দুনিয়াত নাই, তাই মৰি গৈছে। কিন্তু তাইৰ মুখৰ ফালৰ পৰা কিন্তু ষ্টেটমেণ্টটো পোৱা নাই, যিহেতু তাই নাই আৰু এই পৃথিৱীখন। অভিযুক্ত কেইজনে দিয়া ষ্টেটমেণ্ট সেইটো যে প্ৰেমৰ সম্পৰ্কত আছিল 2জন ল'ৰাৰ লগত। সেই কথাখিনি ওলাই পৰাৰ পিছত সেই ঘটনাটো সংঘটিত কৰিছিল। সেইদিনা অৰ্থাৎ এই হত্যাকাণ্ডটো সংঘটিত হোৱাৰ দিনা ছোৱালীজনীৰ ঘৰত কোনো নাছিল, অৰ্থাৎ ছোৱালীজনী অকলে ঘৰত আছিল। সেই সুযোগ লৈ অভিযুক্ত অপু মালাকাৰ আৰু মনোজ দাস, এই 2জন আছিল মূল অভিযুক্ত সেইদিনাৰ ঘটনাটোৰ। আৰু বাকী অভিযুক্ত 3জন আছিল ধীৰাজ দাস, প্ৰসঞ্জিত মালাকাৰ আৰু জয়দীপ। তো মূল অভিযুক্ত অপু মালাকাৰ আৰু মনোজ দাসে এই সমগ্ৰ ঘটনাটো বা সেই সমগ্ৰ হত্যাকাণ্ডটোৰ প্লানিং কৰিছিল আৰু বাকী 3জন ফ্ৰেণ্ড বা বন্ধুৰ সহযোগত হত্যাকাণ্ডটো সংঘটিত কৰিছিল। সেইদিনা সন্ধিয়া যেতিয়া ছোৱালীজনীৰ ঘৰত কোনো নাছিল, সেই সুযোগ মতে সেই 5জন বন্ধু বা পাখণ্ডই সেই ছোৱালীজনীৰ ঘৰত প্ৰথম অৱস্থাত প্ৰৱেশ কৰে। তাৰপিছত ছোৱালীজনীৰ ওপৰত ধৰ্ষণ কৰে সেই 5জন পাখণ্ড মিলাই। কিন্তু পৰৱৰ্তী সময়ত অকল ধৰ্ষণতে সীমিত নাথাকি ঘৰত পোৱা ইটাৰে ছোৱালীজনীৰ মুখমণ্ডলত বহুত বেয়াকৈ আঘাত কৰে, যাৰ ফলত ছোৱালীজনীৰ মুখটো বহুত বেয়াকৈ ছিন্ন বিচ্ছিন্ন হৈ যায়। আৰু ক'বলৈ ভাষা নাই যে ছোৱালীজনীৰ গুপ্তাংগত, ছোৱালীজনীৰ ঘৰত থকা পাকঘৰৰ সামগ্ৰীৰে, লোহাজাতীয় বস্তুৰে গুপ্তাংগত বহুত বেয়াকৈ আঘাত কৰি নষ্ট কৰি দিছিল। পৰৱৰ্তী সময়ত যেতিয়া ঘৰৰ মানুহে ঘৰত আহি নিজৰ ছোৱালীৰ এনেকুৱা অৱস্থা পাইছিল, পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়ে, আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু তদন্তৰ পিছত এই ঘটনাসমূহ পৰৱৰ্তী সময়ত পোহৰ লৈ আহে। সেই নলবাৰী কাণ্ডৰ অৰ্থাৎ মাধুৰ্য বৰ্মন আৰু মৃদুমিতাৰ হত্যাকাণ্ডৰ ঘটনাটো এতিয়াও চাগে মাৰ যোৱা নাই, এতিয়াও চাগে অসমবাসীৰ মনৰ পৰা গুচি যোৱা নাই বা পাহৰিব পৰা নাই। তাৰ মাজতে দ্বিতীয় এনেকুৱা তাতকৈ ডাঙৰ আন এটি জঘন্য ঘটনা সংঘটিত হ'ল। এতিয়া সময়ত চোৱা যাব সেইখিনি বা সেই নলবাৰীৰ ঘটনাৰ মূল অভিযুক্ত ৰ'জ আলীক আৰক্ষীৰ হাতত ইনকাউণ্টাৰ হৈছিল, আৰক্ষীক বহুত ধন্যবাদৰ পাত্ৰ হৈছিল সেইখিনি সময়ত গোটেই অসমবাসীৰ পৰা। কিন্তু এতিয়া দেখা যাব যে এই জঘন্য ঘটনাটো আৰক্ষীয়ে কি হিচাপে বা কি শাস্তি দিয়ে সেই জঘন্য অপৰাধীকেইটাক। সকলোৰে আশা এই জঘন্য অপৰাধীকেইটা যি কঠোৰতম শাস্তি হোৱাৰ প্ৰয়োজন, সেই কঠোৰতম শাস্তি আমাৰ আইনে তথা পুলিচৰ দ্বাৰা হ'ব বুলি। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ' সেই জঘন্য ঘটনাটোক লৈ। আজি আৰু ক'বলৈ বিশেষ একো নাই। তো আজিলৈ ইমানখিনিয়ে। জয় আই অসম।